এয়া বিখ্যাত হালধিবাৰী থান বুঢ়ী আই মন্দিৰ নতুনকৈ হয়তো মই দেখুৱাবলগীয়া নাই আপোনালোক সকলোৱে জানে ইয়াতে এইফালেদি অহা যোৱা কৰোঁতে মই যাওঁতে আহোঁতে দুবাৰে সোমামেই ইয়াতে বৰ্তমান আমি উপস্থিত হৈছোহি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজমজিয়াত ৩৭ নং ঘাইপথত মই আপোনালোকক কোৱা যিটো ভৌতিক অভিজ্ঞতাৰ মই এক আভাস দিছিলোঁ আহোঁতে সেইটো ঠিক এনেকুৱা ঠাইতে হৈছিলে একজেক্টলি কোনখিনিত মই ক'ব নোৱাৰিম কিন্তু প্ৰায় ৩ বছৰমান আগতে বৰহুলা তিতাবৰত মোৰ বিহু প্ৰগ্ৰেম আছিলে বিহু প্ৰগ্ৰেম সামৰি মই অনুষ্ঠান সামৰি পেলাই নিশা 11:30 মান বজাত আমি তাৰ পৰা ওলাইছিলোঁ মোৰ লগত দুগৰাকী নৃত্যশিল্পী আছিলে আমি এইখন গাড়ীতে আহিছিলোঁ মোৰ চালক আৰু লগতে মোৰ এজন সহকৰ্মী আমাৰ নাট্য দলৰে এজন সহকৰ্মী তাৰপিছত আমি আহি থাকোঁতে প্ৰায় 1:30 মান বজাত সিফালৰ পৰা আহি থাকোঁতে বুঢ়ী আই মন্দিৰ নাপাওঁতেই দব্বাপিটা বৰষুণ সিফালৰ পৰা ট্ৰাক আহি আছে এইফালৰ পৰা আমি আহি আছোঁ ট্ৰাকৰ লাইট আৰু আমাৰ লাইটৰ মাজত হঠাতে মই দেখিছিলোঁ এগৰাকী মহিলা ৰঙা কাপোৰ পিন্ধা এগৰাকী মহিলা চুলিকোছা মেলা আছে হঠাৎ ৰাস্তা ক্ৰছ কৰিছে ৰাতি 1:30 বজাত হঠাতে মোৰ মনলৈ এইটোৱে আহিছে যে নিশা 1:30 বজাত ইমান দবাপিটা বৰষুণ এই অসংখ্য জংঘলত আগফালে কোনো নাই পাছফালে কোনো নাই কোনো ঘৰ নাই কোন হ'ব পাৰে এটা কথা মন কৰিবলগীয়া যে যেতিয়া কোনোবা মানুহে ৰাস্তা পাৰ হয় ইফালৰ পৰা অহা গাড়ী বা সিফালৰ পৰা অহা গাড়ীয়ে অন্ততঃ মানুহজনৰ বাওঁফাল বা সোঁফালৰ মুখখন দেখা পাব কিন্তু বিশ্বাস কৰক সেইগৰাকী আমি ইফালৰ পৰা আহি থাকোঁতে মানুহগৰাকী এনেকৈ পাৰ হৈছে এনেকৈ অৰ্থাৎ সিফালৰ পৰা আহি থাকোঁতে আমি অকল এনেকৈ দেখিছোঁ এনেকৈ পাৰ হৈছে আজিও মোৰ বাবে এইটো এক ৰহস্য হৈ ৰ'ল যে কোন হ'ব পাৰে নিশা 1:30 বজাত ৰঙা কাপোৰ পিন্ধি অকলে আৰু আপোনালোকে যদি বিশ্বাস নকৰে মোৰ চালকে দেখিছে সন্মুখত বহি থকা মোৰ সহকৰ্মীজনে আৰু মোৰ লগত থকা নৃত্যশিল্পী এগৰাকীয়ে দেখিছে কাৰণ এগৰাকী টোপনি গৈ আছিলে আমি চাৰিওজনে দেখিছোঁ আজিও লগ পালে সেই কথাটো পাতোঁ যে কি আছিল মন্দিৰত আজিও যেনেকৈ সুধিছোঁ আহকচোন কি কয় কোনো আজিৰ পৰা 3 বছৰমান আগতে এই নিশা 1:30 মান বজাত ইয়াৰ পৰা 200 মিটাৰ 300 মিটাৰমান আগত দব্বাপিটা বৰষুণ দি আছে ৰাতি এই অটব্য জংঘলততো কোনো আহিব নোৱাৰে এফালেদি ট্ৰাক গৈ আছে এনেকৈ হেৰি হৈ হঠাৎ মই এজনী মহিলা এনেকৈ পাৰ হোৱা দেখিছোঁ ৰঙা কাপোৰ পিন্ধি কি হ'ব পাৰে এইটো মায়ে হয় আচ্ছা এইটো বুঢ়ী মায়ে হয় এইটো আপোনাৰ বহুত এৰিয়ালৈকে তাই সি মানে ঘূৰে আগত এই যে মাহৰ এইটো আসন আছিলে বহা এইটো পাথৰটো এই পাথৰটো বহা আসন আছে এইটো মাহৰ আসন আছিলে এইটো চৰকাৰে নোৱাৰিলে ভাঙিবলৈ উঠাবলৈ কিমান বম লগালে কিমান বাৰুদ দিলে নোৱাৰিলে বলবজাৰ লগালে ভাঙি দিম বুলি নোৱাৰিলে এটা আমি যে দেখিলোঁ ৰাতি সেয়া কি আছিলে দেৱী আছে এইটো দেৱী আছে আচ্ছা কোনোবাই দেখে কয় নে আপোনালোকক ইয়াত আমালোকে একেলে পাইছোঁ নহয় মইতো আচলতে দেখিছোঁ মানে এই আসনতেই বহে মায়ে আচ্ছা এনে ৰাস্তাত দেখা কোনোবা জানে নেকি কোনোবাই কোৱা ৰাস্তাত দেখিছে কোনোবাই কৈছে গাড়ীৰে কয় আমি মানুহ এজন আমি পালোঁ আপোনাৰ এইটো ভাগ্যত আছিলে আপুনি পালে হয় হয় চবেই নাপায় হয় 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 এইটো ভাগ্য লাগিব এইটো আপোনাক লগ পাবলৈ তেতিয়াহে পাব কিন্তু সময় আচ্ছা আচ্ছা ৰেগুলাৰ নহয় সময় আপুনি পাব আচ্ছা 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 ঠিক আছে দিয়ক ধন্যবাদ ৰঙা শাৰী পিন্ধিছিল ৰঙা শাৰীয়ে পিন্ধে মই মই ৰঙা শাৰী পিন্ধাই দেখিছিলোঁ এইটো দুৰ্গা মায়ে খুদ আমাৰ এইটো দুৰ্গা মায়ে বুঢ়ী মায়ে এইটো আপোনাৰ এৰিয়াটোত মানে নিজ চকুৰে দেখিছোঁ মোৰ গাড়ীত যিমান মানুহ আছিল তেওঁলোকেও দেখিছে কিছুমানে বহুত গাড়ীৱালাই পাইছে কৈছে বাবা এনেকৈ মানুহ পাইছিলোঁ তোমাৰ ভাগ্য আছিলে পালা ভাল কথা পাইছিলা যদি মাহৰ নামতে ধূপ তেতিয়া দিছিলোঁ তোমাক ধন্যবাদ পাব মায়ে ধন্যবাদ হয় ঠিক আছে আহিছোঁ এইটো এক বিশ্বাস ইয়াতে যে ইয়াতে হেনো বুঢ়ী মাইক দেখা যায় ৰঙা কাপোৰ পিন্ধি আজি তেওঁলোকেও তেনেকেই ক'লে গতিকে মোৰ কাৰণে এইটো আজিও সাঁথৰ হৈ ৰ'ল যে মোৰ সেই অভিজ্ঞতাটো ভৌতিক অভিজ্ঞতা আছিল নে আলৌকিক অভিজ্ঞতা আছিল নে সঁচাকৈ কোনোবা এগৰাকী মহিলা আছিলে
গাৰ নোম থিয় হৈ গৈছিলে আৰু তাৰ পিছৰ পৰাই মই এইটো ৰাস্তাইদি নিশা নাহোঁ অন্ততঃ 11:30টাৰ পিছত এইফালেদি মই যাত্ৰা নকৰোঁ মোৰ ভয় লাগে সেইকাৰণে নকৰোঁ এইটোৱে আছিল মোৰ ভৌতিক অভিজ্ঞতা